आसाम सरकारनि लानाय थांखिनि हेंथायै उदालगुरियाव सावथाल फरायसा आफादनि गोख्रों सोमावसारनाय थांनाय 15 मार्च 2022 आसाम सरकारा थांखि लानाय सावथाल हारि आरो सा बागानारि हारिखौ जथायनानै माहारियारि फोरमान बिलाइनि बाहागोआरि खालामनायनि थांखिखौ आसुआ गनायनानै लानो हायाखै आरो बिनि हेंथायै दिनै उदालगुरि जिल्ला आसुआ मनपुर गेलेग्रा फोथारनिफ्राय जिल्ला बेंगिरि मावखुलिसिम हानजा सुरना होस्रिखावनाय हाबाफारि लायो। बे हाबाफारिनि गेजेरजों गासै मोनद' दाबिखौ लानानै आसामनि गाहाय मन्त्रि मुस्रि हिमन्त बिश्व शर्मा बिथांनिसिम जिल्ला बेंगिरिनि गेजेरजों गांसे गोसोखां बिलाइ गथायो। बिथांमोननि मोनद' दाबिफोर आसाम सरकारा थांखि लानाय सावथाल हारिजों सा बागानारि हारिखौ जथायनानै माहारियारि फोरमान बिलाइनि बाहागोआरि खालामनायनि थांखिखौ बोखारनांगौ। आसामनि थागिबि सावथाल माहारिखौ भारत संबिजिरनि 342 नं दफा बायदियै जनजाति गथायनाय, आसामाव सावथाली रावारि फोरोंगिरि थिसननाय, आसामनि गोदो गोदायनि सावथालफोरखौ सा आरो बारग' सा हारि मुं थिनानै माहारियारि फोरमान बिलाइ होनायखौ बोखारनाय, आसाम भुमि आरो रायजो आयेन 1886 नि बायदियै थागिबि सावथालफोरनि हा रैखाथि होनानै मोनथाय होनाय आरो आसाम सरकार आरो सावथाल माहारियारि आफादफोरनि गेजेराव मोनसे 3 खनायारि सावरायनानै समाधान खालामनांगौ। बै मोनद' दाबिखौ लानानै सोमावसारो। ধারাবাহিকভাৱে আমি বৃহত্তৰ অসমখনত সাঁওতাল জনগোষ্ঠীৰ নিৰাপত্তাৰ খাতিৰত সাঁওতাল জনগোষ্ঠী সংৰক্ষণৰ খাতিৰত দুমাহ ধৰি আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি সদৌ সাঁওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আজি সংস্কৃতি প্ৰতিবাদী সমদল আয়োজন কৰিছোঁ আৰু এই সংস্কৃতি প্ৰতিবাদীৰ আয়োজনৰ যোগেদি অসম চৰকাৰে ক'ব বিচাৰিছোঁ যে শোষিত নিৰ্যাতিত সাঁওতাল জনগোষ্ঠীক অসম চৰকাৰে চাহ জনজাতি জাতীয় সন্মিলনীক জাতিগত প্ৰমাণপত্ৰ দিয়াৰ যি অংগীকাৰ যি দায়িত্ব অৰ্পণ কৰিছে তাক ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। যি জনগোষ্ঠীক আপুনি 70 বছৰে শোষণ কৰিলে, প্ৰতাৰণা কৰে, প্ৰবঞ্চনা কৰিলে আৰু গণতান্ত্ৰিক ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিলে, সেই জনগোষ্ঠীটোৱে আজি দলবদ্ধভাৱে ওলাই আহি ৰাজপথত অসম চৰকাৰক আহ্বান জনাব বিচাৰিছে। আমাৰ কলা কৃষ্টি সংস্কৃতি গোটেইখিনি থকা সত্ত্বেও জনগোষ্ঠীটোৰ নিৰাপত্তা বিচাৰিছে। জনগোষ্ঠীটোৰ আত্মপৰিচয়, জনগোষ্ঠীটোৰ স্বাভিমান, জনগোষ্ঠীটোৰ গৌৰৱটো অনাগত দিনত থাকিব নে নাই তাৰ প্ৰতি শংকিত হৈ জনগোষ্ঠীটোক সংৰক্ষিত যাতে কৰিব লাগে সাঁওতাল হিচাপে তাৰ দাবীত আজি আমি জিলা উপায়ুক্ত ওদালগুৰি জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু সেই স্মাৰকপত্ৰত স্পষ্টভাৱে লিখা আছে যে সাঁওতাল জনগোষ্ঠীক যে চাহ জনগোষ্ঠীৰ যি নামাকৰণ কৰিছে তাৰ পৰা সাঁওতাল জনগোষ্ঠীক আঁতৰাই সাঁওতালক সাঁওতাল হিচাপে জীয়াই থাকিবলৈ দিয়ক। সাঁওতাল জনগোষ্ঠীৰ যি জনজাতিকৰণৰ অধিকাৰ, যি ভূমিৰ অধিকাৰ আৰু যি ভাষাৰ অধিকাৰ, সেই অধিকাৰ প্ৰদান কৰক। অকল সাঁওতাল জনগোষ্ঠীক ৰাজনীতিৰ মেৰপেকত সোমোৱাই সাঁওতাল জনগোষ্ঠীৰ অধিকাৰ পৰা যি বঞ্চিত কৰা ছিষ্টেম, এই ছিষ্টেম অসম চৰকাৰে বন্ধ কৰিব লাগিব। অসম চৰকাৰে 70 বছৰে সাঁওতাল জনগোষ্ঠী শোষিত কৰিলে, প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে আৰু জনগোষ্ঠীটোৰ যি ৰাজনৈতিক অধিকাৰ, জনগোষ্ঠীৰ যি জনজাতিকৰণৰ অধিকাৰ তাৰ পৰা যি বঞ্চিত কৰাৰ যি ষড়যন্ত্ৰ তাক কিন্তু সদৌ সাঁওতাল ছাত্ৰ সন্থাই চাই নাথাকে। আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, সময় থাকোঁতে অসম চৰকাৰে সজাগ হওক, সচেতন হওক আৰু জনগোষ্ঠীটোৰ যি দাবী সেই দাবীৰ প্ৰতি আলোচনা আয়োজন কৰক। অন্যথা সদৌ সাঁওতাল ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ যি আত্মপৰিচয়, জনগোষ্ঠীটোৰ নিৰাপত্তা, সেই জনগোষ্ঠীটোৰ আত্মপৰিচয় আৰু নিৰাপত্তাৰ কাৰণে আমি মানৱ অধিকাৰ আয়োগলৈ যাবলৈ সাজু হৈছোঁ আৰু জনগোষ্ঠী যে বৃহত্তৰ অসমত একেটাই সংবিধানত চলিছে আৰু তাৰ এই চলা সত্ত্বেও আজি অসমৰ সাঁওতালসকল যে বঞ্চিত হৈছে এই কথা প্ৰমাণ কৰিবৰ কাৰণে আমি উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰিবলৈ সাজু হৈছোঁ আৰু অনাগত দিনত এই সাঁওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী নামাকৰণে বঞ্চিত কৰা যি শোষণ ব্যৱস্থা, জনজাতিকৰণৰ পৰা যি বঞ্চিত কৰাৰ ব্যৱস্থা, এই ব্যৱস্থাৰ প্ৰতি সদৌ সাঁওতাল ছাত্ৰ সন্থাই এই কথাকো দিল্লীলৈকে লৈ যোৱাৰ এক পৰিকল্পনা ৰচনা কৰিছোঁ। আজি চাওক, এই কথাই আমি অসম চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে সাঁওতাল জনগোষ্ঠীক আপুনি শোষণ কৰিলে, প্ৰতাৰণা কৰিলে, আজি চাহ জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰিব বিচাৰিছে। সেই জনগোষ্ঠীটোৰ স্বাভিমান, সেই জনগোষ্ঠীৰ আত্মপৰিচয় আজি ধনুকাৰ কাবাক আক্ৰমণ কৰিবৰ কাৰণে নহয়, আমি জনগোষ্ঠীটোৰ যে আমাৰ কলা কৃষ্টি, এইবোৰ যে আমাৰ সংস্কৃতি, এইবোৰ যে আমাৰ বাদল বাজনা, এই বস্তু আমি অসম চৰকাৰক দেখুৱাব বিচাৰিছোঁ। আপুনি কাক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিব বিচাৰিছে? যি জনগোষ্ঠীয়ে আপোনালোকক ভোট দিলে, চৰকাৰ বনালে,
যি জনগোষ্ঠীয়ে খাজনা দি অসম চৰকাৰে চলাইছে সেই জনগোষ্ঠীক যদি অসম চৰকাৰে চিনি নাপায় আজি এই এনেকৈ চাওতাল জনগোষ্ঠী দলে দলে ওলাই আহিব আৰু চাওতাল জনগোষ্ঠী নিজৰ আত্মপৰিচয় দিবৰ কাৰণে আমি ৰাজপথ নহয় আমি দিল্লী দিছপুৰলৈকে যাবলৈ সাজু আছোঁ কিন্তু